দোস্ত আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভাল, সকলোৱে খবৰ বুলি ভাল বুলি আশা কৰিলোঁ। যা বেয়া চলিছে ঘৰৰ কথা কৰা যাতে ভাল হওক। আৰু বলুক আমাৰ লংকা টাউনখন ঘূৰি আহোগৈ কেনেকৈ দোস্ত ঘৰৰ পৰা ওলাই দিলোঁ। এতিয়া মই গৈ আছোঁ খোজকাঢ়ি অকলে আপোনালোকে আছে মোৰ লগত। তাৰপিছত এতিয়া মানে মই আগত শনিবাৰ গাড়ী ধৰিব লাগিব। গাড়ীত উঠি আৰু তেতিয়াহে যাম আৰু জাৰ্ণিটো হ'ব। ভিডিঅ' চাই গৈ কি ক'লে কি গাইছ গাড়ীত উঠি দিলোঁ এতিয়া আৰু গৈ থাকোঁ। গাড়ীখনে উঠিয়ে গৈ আছোঁ মানে মোৰ এইটো প্ৰথমটো মানে এনেকৈ অকলে মানে ট্ৰেভেলিং কৰা ফাৰ্ষ্ট টাইম। আৰু এতিয়া গৈ আছোঁ ৰাস্তা মজা ভিউ চাই আৰু এইখন হৈছে ভালুকমাৰী টাউন। আৰু আগত গৈ আছোঁ লংকা পোৱা নাই বাৰু এতিয়ালৈকেও। ব্ৰিজ ফাইনেলি সোমাই দিলোঁ আমি 4 লাইন। আৰু আপোনালোকৰ আগতে এম্বুলেঞ্চখন আছে আৰু মই এফালে পুৰা আইফোনৰ পাৱাৰ দেখাই গৈ আছোঁ। হাম হুমায়ুং লংকা অভাৰ ব্ৰিজ চৰি ব্ৰিজ। ফাইনেলি লংকা অভাৰ ব্ৰিজ পাই গ'লো। তো ফাইনেলি গাড়ীৰ পৰা নামি দিলোঁ। এতিয়া আৰু অলপ ঘূৰোঁ, গতিকে অলপ গুলি মেলিকে ঘূৰোঁ আৰু অকণমান। তাৰপিছতে আকৌ বজাৰত অলপ কিবা কিবি চাওঁ। এইটো হ'ল ক্লক টাৱাৰ নতুনকৈ মানে কিবা মানে আহি পোৱা নাই অকলে যিহেতু, সেইকাৰণে মানে অলপ কনফিউজ হৈ আছোঁ। আৰু লংকাৰ মানে পুৰা ভিতৰি মানে ৰাস্তা আছে ন, সেইকাৰণে মানে গৈ থাকোঁ। আহিলোঁ গলিয়ে ককা আইতাহঁতে বহি আছে, দোকানৰ মানুহে নাই। আৰু মই এতিয়া গৈ আছোঁ মানে এম বজাৰ মানে তাত ইমান কিবা কিবি অলপ ল'বলৈ আছে, ল'ম। কি দেখা পাওঁ, ভাল বস্তু দেখা পালে ল'ম আৰু কিবা কিবি। আৰু মোৰ বস্তু পিছফালে দেখি আছে এম বজাৰ, এখন অলপ সোমাওঁ। কি ভাল লাগিলে কিবা কিবি অলপ ল'ব লগা আছে মানে মোৰো কিবা কিবি প্ৰয়োজন বস্তু, তাকে অলপ ভাল লাগিলে ল'ম কিবা কিবি। ফেব্ৰুৱাৰী মাহ সোমাই গ'ল যিহেতু, তাৰপৰা এতিয়াতো টেডি ডে চকলেট কিবা কিবি আহি গ'ল। এইফালে আছে মানে পুতলা চুতলা এইফালে আহি লৈ যাব ইয়াৰ পৰা। চাব আহিছোঁ সেইকাৰণে বটল চটল আছে। প্ৰথমতে মানে চশমাটোকে ট্ৰাই কৰোঁ। চশমা মোক মানে তামান দীঘল লিষ্ট এটা ওলাই দিছে। লৈছিলোঁ চশমা এটা এম বজাৰৰ পৰা, তামান দীঘল লিষ্ট এটা ওলাই দিছে মোক। এইটো 150। তো ভিডিঅ'টো মানে ইমান এটা দীঘল নবনাওঁ আৰু এইখিনি যিখিনি দেখালোঁ আৰু তাৰপিছত এতিয়া ঘৰত লৈ যাম। আৰু এতিয়া এনেকৈ ঘূৰিলোঁ আৰু অকণমান, ইমানকৈ নাজানো ন মানে ক'ত কি আছে। পাৰ্ক আছে শুনা পাইছিলোঁ, কিন্তু ইয়াত চাগে মই যিহেতু নাজানো, অকলে আহিলোঁ যিহেতু মই লগৰ এটামান লৈ আহিম। যোনে জানে তাক জানা বুজা মানে তাক লৈ আহিম, তেতিয়া ধুনীয়াকৈ ঘূৰিম। আৰু আজি ভিডিঅ'টো ইমান এটা দীঘল নবনাওঁ, এতিয়া কিবা এটা খাই লওঁগৈ। মিঠা বস্তু খাই লওঁ, তাৰপিছতে আৰু ঘৰলৈ